Hello friends, good morning from Jamuguri. কালি আমাৰ আহোঁতে বহুত ৰাতি হৈ গ'ল তো যাৰ কাৰণে আমি ৰাতি ঘৰ যোৱাটো কেনচেল কৰি পিনে আমি জামুগুৰিলৈ গুচি আহিলোঁ মানে আমাৰ গাঁৱৰে দাদা এজন কৰ্মসূত্ৰে ইয়াতে থাকে তো তেওঁ যেহেতু অকলে আছিল কালি তেওঁ ষ্টাফৰ যিখিনি আছিল তেওঁলোক মানে ঘৰত গুচি গৈছিলে যেহেতু ছেকেণ্ড ছেটাৰডে তো দাদা অকলে আছিল সেইটো কাৰণে আমাক ইয়াতে আহিব ক'লে আৰু সেইটো কাৰণে আমি আহিলোঁ ৰাতি আহি পাওঁতে আমাৰ বহুত দেৰি হৈ গ'ল আহি ভাত পানী খাই লৈ খোৱালৈকেতো দেৰি হৈ গ'ল তাৰপাছত ইফালে মোবাইলত নাছিলে চাৰ্জ তো এতিয়া আমি উঠিলোঁ গোটেইকেইজন উঠি পিনে আমি গা পা ধুই ৰেডি আৰু আমাৰ ৰাজু আছে সি ভাত বনাই আছে তো আমি ভাত পানী খাই লৈ এতিয়া ইয়াৰ জামুগুৰি আমি য'ত আছোঁ এইখিনি কুসুমতলা কয় তো এতিয়া আমাৰ ৰাজুৱে ভাত বনাত বিজি ভাত পানী খাই লৈ আমি এতিয়া যাম আমি হেৰি আপোনাৰ নাগশংকৰ মন্দিৰ যিটো নেকি আমি য'ত আছোঁ ইয়াৰ পৰা জাষ্ট অলপ আগত বেছি দূৰ নহয় তো আমি নাগশংকৰ মন্দিৰলৈকে যাওঁ যাই উঠি তাতে এবাৰ মন্দিৰটো দৰ্শন কৰিম কাৰণ আৰু নেক্সট কেতিয়া আহোঁ ঠিক নাই সেইটো কাৰণে এবাৰ মন্দিৰটো দৰ্শন কৰোঁ কৰি পিনে আমি ডাইৰেক্ট ঘৰলৈকে যাম তো যাওঁতে আপোনালোকক আৰু ক'ৰবাত যদি কিবা দেখা পাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু ঘৰৰ পৰা ফোন কৰি আছে চিন্তা কৰি আছে যিহেতু আমি ইয়াত থকা কোনো পৰিকল্পনা নাছিল হঠাৎ আমাৰ ইয়াত থাকিবলগীয়া হ'ল গতিকে এতিয়া আমি যিমান পাৰোঁ সোনকালে ওলাবৰ কাৰণে চেষ্টা কৰোঁ বাকী আমাৰ দাদাজনে গা ধুই আছে বাকী আমাৰ আৰু এজন প্ৰাঞ্জল সি ড্ৰেছ কৰি আছে তো ঠিক আছে আমি আপোনালোকক ডাইৰেক্ট মন্দিৰত গৈ পিনে লগ পাম তো আমি ওলাই আহিলোঁ এতিয়া ৰুমৰ পৰা আৰু ডাইৰেক্ট মন্দিৰলৈকে যাওঁ মন্দিৰ সোনকালে দৰ্শন কৰি উঠি পিনে আমি ঘৰ যাব লাগিব আজি সোনকালে তো ব'লক ফ্ৰেণ্ডছ আমি আহি পালোঁ নাগশংকৰ মন্দিৰ আৰু আমি আহিয়েই দৰ্শন কৰাৰ আগতে গোটেই মন্দিৰটোৰ চাৰিওপিনে এবাৰ ঘূৰি লৈছোঁ মানে চাইছোঁ ক'ত কি আছে তো মন্দিৰটোৰ কাষতে এটা পুখুৰী এটা আছে আৰু ইয়াৰ মানুহে কোৱা মতে তাত বহুত ডাঙৰ কাছ আছে হেনো তো আমি ফাৰ্ষ্ট টাইম আমি দৰ্শন কৰি লওঁ তাৰপিছত পুখুৰীটোলৈকে যাম আৰু তাতে কাছ আছে বুলি কৈছে যিটো আমি আপোনালোক দেখাম কাছকেইটা আৰু আহিয়ে আমাৰ ইয়াতে যিটো পৰিৱেশ দেখিছোঁ বহুতেই বেছি ভাল লাগিছে তো চাওক না পৰিৱেশটো ইমান ধুনীয়া এটা পৰিৱেশ আৰু এনেও মন্দিৰত আহিলেতো এনেও মানে ভালেই লাগে তো এইটোতো আহি ভাল লাগিছে তো আপোনালোকে যদি কেতিয়াবা যদি ইফালে আহে তেতিয়াহ'লে নিশ্চয়কৈ এবাৰ নাগশংকৰ মন্দিৰটো এবাৰ দৰ্শন কৰি যাব কাছ চাওক ফ্ৰেণ্ডছ বাপৰে ইমান বহুত বেছি কাছ আছে ইয়াতে আৰু যিকেইটা আছে বহুত ডাঙৰ কাছ আছে ফাৰ্ষ্ট টাইম দেখি আছোঁ মই ইমান ডাঙৰ কাছ তো ফ্ৰেণ্ডছ চাওক ইমান ডাঙৰ কাছ আছে ইয়াত মানে পুখুৰীটো মানে বহুত আছে কাছ মানে ইহঁতক দেখি যে আছে যে কাছবোৰ যে ইয়াতে মানে শুকান মাছ পায় মানে গেটৰ সেইখিনি দোকানকেইখনত তো তাৰ পৰা শুকান মাছ আনি পিনে যদি দিয়ে মানে ইহঁত কাষলৈ আহে মানে শুকান মাছ খায় মানে ইহঁতে আৰু ফাৰ্ষ্ট টাইম দেখি আছোঁ ইমান ডাঙৰ কাছটো ভাল লাগিছে দেখি বাৰু আৰু যি কি নহওক মন্দিৰটোত আহি ভালেই লাগিল এতিয়া আমি ইয়াতেও বহুত বেছি দেৰি নকৰোঁ আৰু মানে অলৰেডি দেৰি হৈ গ'ল বহুত তো এতিয়া আমি যাওঁ তো ব'লক আৰু বেছি ইয়াত দেৰি নকৰোঁ তো ব'লক
তো ফ্ৰেণ্ডছ আমি আহি আছোঁ আৰু আপোনালোকে ৰাস্তাৰ কাষত চাওকচোন কি ধুনীয়া বাগান মানে বহুত ডাঙৰ বাগান এখন পাইছোঁ নামটো মই নাজানো আৰু আমি এতিয়া ডাইৰেক্টলি আমি এতিয়া বালিপাৰালৈকে যাম তাতে আমাৰ লগৰ এজন আছে তেওঁ শিক্ষকতা কৰে ইয়াতে তো সেইকাৰণে আছে আৰু এতিয়া আমাৰ লগত তেওঁ লগত ঘৰ যাব তো সেইকাৰণে আমি আহিছোঁ তো বলক তো আমি আমাৰ লগৰজনক লৈ ল'লোঁ আৰু এতিয়া আমি বালিপাৰাৰ পৰা মিছন চাৰিআলি হৈ নগৈ আমি বালিপাৰাৰ পৰা ভিতৰি ৰাঙাপাৰা হৈ পিনে আমি আহি আছোঁ মানে এইপিনে ৰাস্তাটো বহুতেই ভাল লাগে আৰু বহুত ৰ'দ দি আছিলে সেইকাৰণে এইপিনে মানে গছ চছ আছে তো ভাল লাগিব আহি সেইটো কাৰণে আমি এইপিনে আহিছোঁ তো গোটেই ৰাস্তাৰ পৰিৱেশটো আপোনালোক দেখাম তো বলক ফ্ৰেণ্ডছ সন্মুখত যে দেখিছে নতুন অভাৰব্ৰিজখন আজি মুখ্যমন্ত্ৰী মহোদয়ে আজি উদ্বোধনী কৰিব এইখন তো চাওকচোন ৰাস্তাৰ দুয়োকাষে চাওকচোন সেউজীয়া আৰু সেউজীয়া ইমান ভাল লাগিছে নহয় কি ক'ম আৰু এনেকুৱা যদি মানে চবতে যদি এনেকুৱা থাকিলে হয় নহয় তেতিয়াহ'লে আপুনি যিমান দূৰ বাইক চলালেও আপুনি অলপো ফিল নকৰিব মানে বহুত ভাল লাগিছে আহি আৰু এতিয়া বিশেষ মানে ৰখি দেখাবলগীয়া একো তেনেকুৱা নাই ৰাস্তাৰ ভিউটোৱে ভাল লগা সেইটো কাৰণে আপোনালোকক এনেকুৱাই দেখাইছোঁ ফ্ৰেণ্ডছ আহি আমি ঢেকীয়াজুলি পালোঁ মানে এয়া আমাৰ হাইৱেত উঠিলোঁ ইয়াৰ পৰা চিধা ডাইৰেক্ট মঙলদৈ তো বলক আহি আমি ওৰাঙত ৰখিলোঁ তাত কিবা কিবি খাই ল'লোঁ তাৰপিছত তাৰ পৰা অকণমান আগত আহি এনেকুৱা বৰষুণ আপোনালোকে চাওকচোন মানে আমি বান্দৰ ভিজা দিছোঁ মানে ৰখি দিব লগা হ'ল ইয়াতে এটা মানে সৰু ঘৰ এটা পাইছোঁ ইয়াতে ৰখি দিছোঁ আমি চাওকচোন তো ফ্ৰেণ্ডছ আহি আমি এনেকুৱা বৰষুণ পালোঁ কি ক'ম এইখিনিতে ৰখিছিলোঁ গোটেইকেইটা ৰখি দিলোঁ মানে প্ৰায় তিতিলোঁ মানে বৰষুণত মানে উপায় নাই মানে তো অলপ আগুৱাই যাওঁ যিখিনি পাৰি আগুৱাই যাওঁ কিন্তু নাই আমি লাষ্টত বৰষুণ তিতিলোঁ কাৰণে আমি ৰখি দিলোঁ ইয়াতে বহুত ডাঙৰ বৰষুণ আছে বহুত বেছি ডাঙৰ বৰষুণ আছে এতিয়া বৰষুণ অলপ পৰি এতিয়াও বৰষুণ দি আছে আপোনালোকে গমেই পাইছে কিজানি দি আছে বৰষুণ এতিয়াও দি আছে তথাপিও মানে তেতিয়াতকৈ অলপমান বৰষুণটো কমিল আপোনালোকে দেখিছে বতৰটো বহুতেই বেছি বেয়া গতিকে আৰু ইয়াতকৈ বেছি দীঘলে নকৰোঁ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গ'ল গতিকে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ইমান সময় দিয়াৰ বাবে অশেষ ধন্যবাদ